ভগৱান আজি যাতে দিনটো মোৰ ব্যৱসায় ভালে কুশলে যায় আৰু কৃষ্ণ ঠাণ্ডা ভোক লাগিছেচোন লগৰটোপা ভাত বনাই হ'লনে নাই কণপিত ঐ কণপিত ঐ ভাত বনাই হ'ল ন ভাত বনাবলৈ মোক কৈ আছো যে আজিচোন তোৰহে পাল আছিল ভাত বনোৱা মইচোন পৰহি ভাত বনাইছিলে তই পৰহিহে বনাইছিলি এইকেইদিনচোন মই বনাই আছো নোৱাৰো মই বনাব তই খাব মন আছে যদি খা মই বেলেগ এটা লগৰৰ ঘৰত ভাত খাই আহিছো তই খাব মন আছে যদি বনাই খাগৈ যা আজি তই মোক এনেকে অকলে ভাত খালি তই মোক আজি তই এনেকে এৰিলি ঠিক আছে আজি মই মোহনৰ দোকানত যাম আৰু মই মাংস ভাত খাম মই আহিছো বাই আৰে ভিতৰত দেখোন ইমান মানুহ এইবিলাক কাহিনী বাহাত জুই লাগিল হে মোহন কাই এই ভিতৰত চিট আছেনে জানো হে ভিতৰত চিট নাই তই বহচোন বাহিৰতে অলপ মই গৈ আছো ৰ টিকলু ক কি খাবি তই ক জলদি ক আজি এতিয়া বহুত ভোক লাগিছে জলদি যাওক ওলাই আহক পেটত পৰি আছে এন্দুৰে ৰ তই অলপ ৰ মই লৈ আহোঁগৈ পিটিককে ল ইয়াতে থৈছো খা ভালদৰে খা খালো ঠিকছা মজা লাগিলো মজা এতিয়া কওক মোৰ বিল কিমান হ'ল কওক জলদি কওক যাব লাগে তই 120 টকা দিলে হ'ব যা তোক বুলি মই ৰেহাই দিলো যা দে সোনকালে হ'ব দে এতিয়া মই যাওঁগৈ কাষ্টমাৰ ৰখি আছে দি আছো ৰ'ব 1 মিনিট ৰ'ব আবে পাগল সারা পইচাটো লৈ আহিলো বে কি হ'ব এতিয়া ঐ কি হ'ল তোৰ দে জলদি দে ৰখি আছো মই মানে আজি মই পইচা আনিব পাহৰিলো আজি শনিবাৰ দে এই শনিবাৰ দিনটো মোক কটাই লাগে পাই তোৰ পইচা নোহোৱাকে খাব লাগিছ বল এতিয়া বাচন ধুবি বল খুৰা নাই মানে মই আজি বাচন ধুবও নাজানো মই বাচন ধুবই নাজানো পিছত দিম দিয়ক পইচাটো খুৰা এই দিয়ক আজি তোক চালা কাম এটা কৰিবও নাজানো খাব আছো তোক ৰদ দি আছো মই আজি গৰম পানী লৈ আহ মৰিলো মই